আপুনি নিশ্চয় সোশ্যাল মিডিয়া মাৰ্কেটিংৰ বিষয়ে শুনিছে কিয়নো আপুনি নিশ্চয় ফেসবুক টুইটাৰ ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰে আপুনি কেতিয়াবা ভাবিছিল নে সোশ্যাল মিডিয়াৰ জৰিয়তে মাৰ্কেটিং কৰিব পাৰি বুলি হয় এইবোৰৰ জৰিয়তে মাৰ্কেটিং কৰিব পৰা যায় মাৰ্কেটিং মানে মানুহক নিজৰ ব্ৰেণ্ডৰ বিষয়ে জনোৱা আৰু এই বিষয়ে জনাবলৈ এনেকুৱা এটা ঠাই লাগে য'ত মানুহৰ অহৰহ অহা-যোৱা হৈ থাকে সেয়েহে এডভাৰটাইজৰ বাবে সোশ্যাল মিডিয়াতকৈ ভাল ঠাই আমি নাপাম আজিকালি সোশ্যাল মিডিয়া মাৰ্কেটিং বহুত পাৱাৰফুল হৈ পৰিছে যিকোনো বিজনেছৰ বাবে সোশ্যাল মিডিয়া আপুনি ভালদৰে ব্যৱহাৰ কৰি নিজৰ বিজনেছৰ সেলছ ব্ৰেণ্ড ভ্যালু আৰু অথৰিটি বঢ়াব পাৰে সোশ্যাল মিডিয়া মাৰ্কেটিং ইন্টাৰনেট মাৰ্কেটিংৰ এটা ফৰ্ম য'ত আমি কন্টেন্ট ক্ৰিয়েট আৰু শ্বেয়াৰ কৰি বিজনেছ বা কোম্পানীৰ মাৰ্কেটিং আৰু ব্ৰেণ্ডিং গোলছ এচিভ কৰিব পাৰোঁ সোশ্যাল মিডিয়া মাৰ্কেটিংত টেক্সট ইমেজ ভিডিঅ' কন্টেন্ট আদি পোষ্ট কৰি অডিয়েন্সৰ সৈতে এংগেজ হ'ব পাৰি আজি আমি আলোচনা কৰিম সোশ্যাল মিডিয়া মাৰ্কেটিংৰ বিষয়ে কিন্তু ইয়াৰ আগতে এতিয়ালৈকে যদি আমাৰ নতুন চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি লোৱা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব যাতে আমাৰ নটিফিকেশনবোৰ আপোনালোকে পাই থাকে আহকচোন এতিয়া আমি মূল ভিডিঅ'টো আৰম্ভ কৰোঁ আমি সোশ্যাল মিডিয়া ষ্ট্ৰেটেজি এইদৰে এপ্লাই কৰিব লাগে যাতে ইউজাৰ্ছৰ বেছি এটেনশন নিজৰ ফালে আকৰ্ষণ কৰিব পাৰি যাতে ইউজাৰসকলে প্ৰডাক্ট কিনে বা কন্টেন্টসমূহ শ্বেয়াৰ কৰে গতিকে শুদ্ধকৈ সোশ্যাল মিডিয়া মাৰ্কেটিং ইউজ কৰি বহুত সোনকালে যিকোনো কোম্পানীয়ে নিজৰ প্ৰডাক্ট সেল আৰু ব্ৰেণ্ড ভ্যালু বঢ়াব পাৰে সোশ্যাল মিডিয়া মাৰ্কেটিংৰ জৰিয়তে যিকোনো মাৰ্কেটিং গোলছ এচিভ কৰিব পাৰি ইয়াৰ জৰিয়তে ৱেবছাইট ট্ৰেফিক বঢ়াব পাৰি ইয়াৰ জৰিয়তে অডিয়েন্সৰ সৈতে কথা বতৰা পাতি থাকি ৰিলেশ্যন ষ্ট্ৰং আৰু ব্ৰেণ্ড এৱাৰনেছ বঢ়াব পাৰি বেষ্ট সোশ্যাল মিডিয়া মাৰ্কেটিং টিপছ 1 নম্বৰ সোশ্যাল মিডিয়া কন্টেন্ট প্ল্যানিং কিৱৰ্ড ৰিসাৰ্চ আৰু কম্পিটিটিভ ৰিসাৰ্চৰ জৰিয়তে বহুতো আইডিয়াছ পোৱা যায় 2 নম্বৰ গ্ৰেট সোশ্যাল কন্টেন্ট মন দিব লাগে যাতে সদায় ভাল কন্টেন্টৰ সৈতে ভাল ইমেজ ভিডিঅ'জ ইনফোগ্ৰাফিক্স ব্যৱহাৰ কৰিব লাগে 3 নম্বৰ কনসিস্টেন্ট ব্ৰেণ্ড ইমেজ সদায় নিজৰ ব্ৰেণ্ডৰ ইউনিক ইমেজৰ সৈতে জড়িত থাকিব লাগে যাতে মানুহৰ বিশ্বাস আপোনাৰ ওপৰত সদায় থাকে 4 নম্বৰ সোশ্যাল মিডিয়া ফৰ কন্টেন্ট প্ৰমোশন আপোনাৰ সাইট ব্লগ বিজনেছ আপোনাৰ কাস্টমাৰ আৰু ডিস্ট্ৰিবিউটৰ কৰোৱা আৰু ফলোৱাৰ্ছ লৈ কনভাৰ্ট কৰা যাতে আপোনাৰ পোষ্টবোৰ সৈতে এংগেজমেন্ট সদায় থাকে আৰু আপোনাৰ নতুন কন্টেন্টবোৰো পায় 5 নম্বৰ শ্বেয়াৰিং কাৰ্ডেড লিংকছ আপোনাৰ ফলোৱাৰ্ছ যিবোৰ পোষ্ট আপুনি ভাল পায় সেইবোৰ কেতিয়াবা শ্বেয়াৰ কৰি দিব যাতে ফলোৱাৰ্ছসকলে ভাল পায় আৰু আপোনাৰ পোষ্টটো শ্বেয়াৰ কৰি দিয়ে 6 নম্বৰ ট্ৰেকিং কম্পিটিটৰ্ছ আপোনাৰ কম্পিটিটৰে যদি এনেকুৱা কিবা ট্ৰিক্স ব্যৱহাৰ কৰিছে যাৰ বাবে তেওঁৰ লাভ হৈছে তেন্তে সেইটো টেকনিক্স বা ট্ৰিক্স আপুনি ব্যৱহাৰ কৰিব লাগে কিন্তু তেওঁতকৈ বেছি ভালকৈ এতিয়া জানো আহক সোশ্যাল মিডিয়া প্লেটফৰ্ম কি বৰ্তমান সময়ত সোশ্যাল মিডিয়া প্লেটফৰ্মৰ কোনো অভাৱ নাই ডিমাণ্ডৰ মতে সোশ্যাল মিডিয়া প্লেটফৰ্ম আমাৰ ওচৰত আছে কিন্তু প্ৰত্যেকৰ বেলেগ বেলেগ ৰিকুৱাৰমেণ্ট থাকে গতিকে প্ৰতিটো সোশ্যাল মিডিয়া প্লেটফৰ্মৰ বাবে আমি বেলেগ বেলেগ ইউনিক ষ্ট্ৰেটেজি ক্ৰিয়েট কৰিব লগা হয় ওপৰৰ এই সোশ্যাল মিডিয়া মাৰ্কেটিং প্লেটফৰ্মবোৰৰ ব্যৱহাৰ কেনেকৈ কৰিব মাৰ্কেটিংৰ ক্ষেত্ৰত তাৰ বিষয়ে আমি ইয়াৰ পিছৰ ভিডিঅ'বোৰত আলোচনা কৰিম গতিকে আমাৰ এই যাত্ৰাত লগত থাকক আপোনাৰ বহুতো প্ৰশ্নৰ উত্তৰ ইয়াতে পাব এতিয়া আলোচনা কৰোঁ সোশ্যাল মিডিয়া মাৰ্কেটিংৰ এডভান্টেজ কি প্ৰথম কথা কষ্ট খৰচ মাৰ্কেটিংৰ ক্ষেত্ৰত কোনো ধৰণৰ খৰচ নাই যদি আপোনাৰ ইচ্ছা নহয় মাত্ৰ ভালদৰে কম্পিটিটৰ ৰিসাৰ্চ আৰু ষ্ট্ৰেটেজি এপ্লাই কৰিব পাৰে জানিলেই হ'ল 2 নম্বৰ অডিয়েন্স মাৰ্কেটিং নিজৰ টাৰ্গেট অডিয়েন্সক টাৰ্গেট কৰিব পাৰি যাৰ বাবে টাইম আৰু মানি দুয়ো সেভ হয় ইয়াত সহজতে ইন্টাৰেষ্ট বিহেভিয়াৰ হেবিটৰ ওপৰত ভিত্তি কৰি নিজৰ টাৰ্গেট অডিয়েন্স পাব পাৰি এতিয়া আলোচনা কৰোঁ সোশ্যাল মিডিয়া মাৰ্কেটিংৰ ডিসএডভান্টেজৰ কথা ক'বলৈ গ'লে ইয়াত টাইমে হয় সোশ্যাল নেটৱৰ্ক মাৰ্কেটিংৰ মূল প্ৰবলেম হৈছে বিজনেছ এক্সপেণ্ড হওঁতে বহুত সময় লয় কিন্তু এবাৰ এক্সপেণ্ড হোৱাৰ পিছত আকৌ পুনৰ উভতি চোৱাৰ প্ৰয়োজন নহয় আশা কৰোঁ আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি সোশ্যাল মিডিয়া মাৰ্কেটিংৰ বিষয়ে কিছু কথা জানিলে
আৰু আমি চেষ্টা কৰিলোঁ আপোনাক বুজাই দিবলৈ যে ছ'চিয়েল মিডিয়া মাৰ্কেটিঙত আপুনি কিদৰে নিজৰ বিজনেছৰ মাৰ্কেটিং কৰিব।